ফ্ৰেণ্ডছ আপোনালোকে মই ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি আপোনালোক সকলোকে শিৱৰাত্ৰি বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিৱৰাত্ৰি উপলক্ষে ঘৰতে ধূপ বন্তি জ্বলাব লৈছোঁ। তাৰপিছতে যাম মন্দিৰলৈ যাম, ক'ত যাম কি কৰিম ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো। আৰু আকৌ এবাৰ আপোনালোক সকলোকে শিৱৰাত্ৰি বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ আজি মই উপস্থিত আছোঁ টিলিঙা মন্দিৰত। আপোনাৰ শিৱৰাত্ৰি উপলক্ষে অগণন ভকতৰ ইয়াত সমাগম হোৱা দেখা পোৱা গৈছোঁ। দেখিছে বহুত মানুহ হৈছে, বহুত আহিছে। তো ময়ো আহিছোঁ ধুনীয়াকৈ চাকি বন্তি জ্বলাম, চাই দিব ধুনীয়াকৈ ভিডিঅ'টো। এতিয়া ফুল চুল কিবা কিবি লৈ লওঁ, আহক লওঁ। দাদা মোক এখন থালি দিয়ক। চাকি দুখন লওঁ ন। হৰি ৰাম 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 ৰাম। চ' ফ্ৰেণ্ডছ দেখিবলৈ পাইছে আপোনালোকে বহুত মানুহ হৈছে। একচুৱেলি লাইন পাতিব লাগিব, ইয়াত এতিয়া বহুত ডাঙৰকৈ লাইন পাতিব লাগিব। এয়া হৈছে টিলিঙা মন্দিৰ, ঐতিহ্যপূৰ্ণ তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত বৰডুবি। আৰু এইফালে আছে আপোনাৰ অসংখ্য টিলিঙা। ইয়াত দেখিছে অসংখ্য টিলিঙা। আৰু আজি শিৱৰাত্ৰি উপলক্ষে ভক্তও বহুত হৈছে, অগণন ভক্ত ইয়াত সমাগত হোৱা দেখা পাইছোঁ। তো ইয়াত জেণ্টছ আৰু লেডিছৰ লাইন আছে, কিন্তু কোনটো ধৰিব পৰা নাই। মই এতিয়া কোনটোত লাইন পাতিম সেইটোৱে গম পোৱা নাই। তো চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো আগলৈ। আৰু যিসকলে আহিব পৰা নাই তেওঁলোকে মোৰ ভিডিঅ'ৰ জৰিয়তে ইয়াৰ পৰাই আপোনালোকে সেৱা এটা জনাই দিব পাৰে। ৰমেশ ইয়াতে চাকি গছ জ্বলালোঁ ধুনীয়াকৈ, অসংখ্য চাকি। হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম। তো ফ্ৰেণ্ডছ দেখিছে ইয়াত অসংখ্য টিলিঙা এটা বান্ধিলোঁ মনৰ কামনা পূৰণ কৰিবলৈ কাৰণে। তো এতিয়া বহুত মানুহ হৈছে, তথাপিতো পূজা ভাগ কৰিলোঁ, সম্পূৰ্ণ হ'ল। তো এতিয়া ধুনীয়াকৈ ওলাই যাওঁ। এইফালে এখন ধুনীয়া দেখিছে আৰু ফুল চুল কিবা কিবি এনেকুৱা বহুত আছে, টিলিঙা এইবোৰ ডাঙৰ ডাঙৰ। তো আকৌ এবাৰ আপোনালোকক শিৱৰাত্ৰি বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাই লাডু কেইটকানো? 10 টকা তিনিটা। নিচা ধৰিব নি? বেছিকৈ ধৰিব নি? 10 টকা লৈ লওঁ নেকি? 10 টকা লৈ 10 টকাই দি দিয়ক। লৈ লৈছোঁ ভাঙৰ লাডু 3টা লৈছোঁ, বেছি নাই লোৱা, খাবতো নোৱাৰি ন। নিচা যদি বেছি ধৰে তেতিয়াহ'লে আৰু ক'ত পেট মাৰি আছে। কি খাইছা হয়? তো ফ্ৰেণ্ডছ টিলিঙা মন্দিৰৰ পৰা আহি আমি বৰ্তমান উপস্থিত হৈছোঁ পক্ষীবিল। দুলিয়াজানৰ নিচেই কাষতে অৱস্থিত এই পক্ষীবিল। ইয়াত খাবলৈ বহুত ভাল বুলি কৈছে। তো ব'লক এতিয়া খাওঁ এসাঁজ। তো কি পাওঁ কি নাপাওঁ তো চাই থাকক ধুনীয়াকৈ ভিডিঅ'। ইফালে বহি আছে আমাৰ আইদেউ, কি খাব? ভাত খাব। পক্ষীবিলত ভাত খাওঁ কৈ আছিলে, তো আজি লৈ আহিলোঁ পক্ষীবিলত ভাত খাবলৈ। তো এতিয়া খাই কেনেকুৱা পাই নাজানো আৰু, খোৱাৰ পিছত ক'ব কেনেকুৱা লাগিছে।
ন কি অৰ্ডাৰ দিছা এইফালে আহি গ'ল থালি এয়া পিটিকা ভাত এইফালে এইটো কি হয় জানো আৰু এইটো পিতলৰ গিলাচ তাতকৈ ডাঙৰ কথাটো হৈ গ'ল এখন দেখিছে কাঁহৰ এইফালে হৈ গ'ল পৰ্ক ড্ৰাই ফ্ৰাই কেমন লাগিছে খাই দিলা যে সেইখন তোমাৰ কাহি নিজৰ লক্ষী থৈ চাওঁ কেনেকুৱা লাগিলে খাই মজা লাগিলে দেই মজা লাগিলে ধুনীয়াকৈ পূজা চূজা কৰি মেলি খাই বৈ আহি পাই গ'লো আৰু এতিয়া ভাল লাগিলে মজা লাগিলে বকুলে ভাত খালোঁ মই এইফালে আহি পিনেও ষ্টাইল দি আছে দেই আইনা মুখত আকৌ ৰখি পিনে যোৱা আগততো ষ্টাইল দিয়ে দিয়ে আহোঁতেও ষ্টাইল দিয়ে চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো বজাবলৈ একেবাৰে নাপাহৰিব টিলেণ্ট এটা বাই বাই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই